হেল্ল' গাইজ, আৰু এটা ভিডিঅ' লৈ পিনে আহি গ'লোঁ। এবাৰ আমাৰ অকণমান ঘৰৰ আশে পাশে অকণমান মানে চৌপাশৰ ভিডিঅ'খিনি অকণমান বনাই উঠাই দিম বুলি ভাবিছিলোঁ। তাৰপাছত এইডোখৰতে আমি পাত ছিঙি আছোঁ। পাত এইবিলাক বেগ সেইফালে অকণমান বেগ আছে। তাৰপাছত আমাৰ পোৱালি এটা মানে এতিয়া অকণমান গা পা ধুই পিনে বাপেকে অকণমান পানী মাৰি দিছেহি। তাৰপৰা এইটো আমাৰ দমকল, আগৰ দিনত দমকল বুলি কয় যে সেইটো। তাৰপৰা ইয়াতে আমি ভাত বনাই খাওঁ, পাকঘৰ। তাৰপৰা এইটো চাইডে আমাৰ পৰিয়ালৰ মানুহ থাকে, আমি থাকোঁ। তাৰপৰা আহি পিনে ইয়াত এই আমাৰ আগফালে চুবুৰী, পাছফালে চুবুৰী, পাইপ চাইপবিলাক এইবিলাক। এইখন মোৰ ডেঞ্জাৰ ঠেলা। এইখন ঠেলাতে মই ফেক্টৰীলৈ সদায় পাছ নিয়া মেলা কৰোঁ। এয়া আমাৰ ফুচকি মানুহ নুনু হৈ আছে এতিয়া। তাৰপৰা আহি আছোঁ। এইটো ৰুম মোৰ ভাগৰ। মোৰ ভাগৰ নহয় মানে, এইটো আমি থাকোঁ ইয়াতে। তাৰপাছত দেখিবলৈ ঘৰটো এনেকুৱা আছে। তাৰপৰা ইয়াৰ পৰা এইটো আমাৰ এই বছ সিহঁতে আহিলে মানে থাকে। বছ মানে এই তেওঁলোকে ইয়াত কেতিয়াবা জিৰণি কোঠাৰ কাৰণে বনাই লৈছে। ইয়াতে থাকিব তেওঁলোকে। মাজে মাজে প্ৰায়ভাগ আহি থাকে, সপ্তাহত দুদিনকৈ। তাৰপিছত এয়া ভঁৰালৰ তলতে আমি খেৰ অলপ কাটি থৈছোঁ। খেৰখিনি ইয়াতে আছে মানে, এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই। বাকী ইয়াতে পাকঘৰটো বনোৱা হৈছে, পাকঘৰত খেৰ লগোৱা হ'ল। তাৰপাছত সেইটো এটা পাকঘৰ, তাতো খেৰ লগোৱা হৈছে। তাৰপাছত আমি এতিয়া আকৌ মই ব্লগটো বনাই থৈছোঁ। বনোৱাৰ পাছতে এতিয়া আমি কি কৰিম, এতিয়া আমি আকৌ পাত ছিঙিবলৈ যাম। পাত ছিঙিবলৈ মানে পাত ছিঙা এৰি পিনে মই ব্লগটো বনাই আছোঁ। তাৰপৰা এইখিনি তামোল পুলি অলপ আনি থোৱা আছে, অলপ ৰুব লাগিব। ইয়াৰ আগত যে বনাইছিলোঁ ভিডিঅ'টো, তাতে মানে বাগানত ৰোৱা হৈ আছে। তাৰপাছত আকৌ দেখাই থাকিম কিবা কিবি। এতিয়াৰ কাৰণে বাই বাই।